হাঁহি দিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ বাৰু। চেনেলটো নতুনকৈ খুলিছোঁ আৰু আজি প্ৰথম ব্লগ। যিহেতুকে মোৰ চেনেলটো নতুন আৰু আজি প্ৰথম ব্লগ বনাব ষ্টাৰ্ট কৰিছোঁ। ভালকৈ মই নাজানো, আজি প্ৰথম বনাইছোঁ। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। আগত এটা ৰেচিপি দেখাম। ৰেচিপিটো বনাম কেক, মানে সৰুকৈ বনাম, বেছি কিবাকিবি একো নিদিওঁ, মানে নৰ্মেল, মানে সকলোৱে ঘৰত বনাই খাব পাৰিব। বলক কি দি পেলাই বনাম আপোনালোকক দেখাম। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, বনাব আৰু কেনেকৈ খাই চাব। প্ৰথমতে এইটো কাপেৰে মই 2 কাপ ময়দা ল'ম। তাৰপিছত চেনি 1 কাপ লৈছোঁ। চেনিখিনি আপোনালোকে মিক্সিত মাৰি গুড়া কৰিও ল'ব পাৰে। মই যিহেতুকে গোটেইখিনি মিক্স কৰি একেলগে মিক্সিত মাৰি ল'ম, সেইকাৰণে মই গুড়া নকৰাকৈ প্ৰথমতে এইখিনি মিহলাই ল'ম। বেকিং পাউডাৰ দিম। পাউডাৰ দিছোঁ পূৰা এচামুচ দিয়া নাই আৰু অলপ কমাই দিছোঁ। তাৰপিছত বেকিং চ'ডাৰো দিম অলপমান, ইমানখিনি বেকিং চ'ডা দিছোঁ। এচামুচ ভেনিলা দিছোঁ। মিঠাটো উঠিবৰ কাৰণে মই অকণমান নিমখ দিছোঁ। এতিয়া মই চাহ খোৱা কাপেৰে 1 কাপ ৰিফাইন তেল দিছোঁ। ইয়াত মই কণী 3টা ভাঙি দিম। আপোনালোকে 4টাও দিব পাৰে বা 5টাও দিব পাৰে। এইখিনি মই মিক্সাৰত মাৰি পেলাই গুড়া কৰি ল'ম। গুড়া কৰি পেলাই আধা ঘণ্টা বা 1 ঘণ্টা ধুনীয়াকৈ থৈ দিম ঢাকি পেলাই। তেতিয়া কেকটো মানে খাবলৈ কোমল হয়। এনেই অকণমান ৰাস্তালৈ আবেলি ওলাই আহিছোঁ। ইমান পানী হৈছে দেখিছে, মই দেখাই দিছোঁ। এয়া দেখিছে, আমাৰ একে ওচৰ পাইছেহি। মানে বৰ্তমান মই মাহঁতৰ ঘৰত আছোঁ। বহুত পানী হৈছে, ভয়হে হৈছে ৰাতিৰ ভিতৰতে পানী হৈ যায় বুলি। এয়া দেখিছে পানী কিমান পাইছেহি, আমাৰ ৰাস্তাৰ ওচৰ পাওঁ আৰু বাহিৰৰ পৰা আহি বাটত পালেহি। ইমান পানী হৈছে, মানুহবিলাকৰ একদম হাৰাশাস্তি হৈছে। তাৰ লগত ময়ো অকণমান খেলিলোঁ। আপোনালোকে দেখিছে কি ধুনীয়াকৈ খেলি আছে। বা তাৰ 3 মাহ উকলি 4 মাহ সোমাইছে। 4 মাহ সোমাইছে মানে তাৰ ফেব্ৰুৱাৰী 3 তাৰিখে জন্ম হৈছিলে। জুনৰ 3 তাৰিখে তাৰ পূৰা 4 মাহ হ'ব। কি ধুনীয়াকৈ খেলি আছে দেখিছেনে আপোনালোকে? কি টুট টুট কি কি চুলিত ধৰিছা? চুলিত ধৰিছা? আয়ো আয়ো, তুমি বম মাছ নেকি? কি এইটো? কি কোন এইটো? হাঁহি দিয়া বা ইমান কথা কৈছা। ইমান কথা কৈছে ইমান কথা কৈছে এইখিনি মই এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। অকণমান সময় এনেকৈ পূৰা ফেটিলোঁ, মানে ফেটিলে অকণ ভাল হয় আৰু
কেক মই কুকাৰত বনাম, সেইকাৰণে মই এখন কাগজ এখন গোল মানে কুকাৰটো জোখত এনেকৈ গোলকৈ কাটি লৈছোঁ। ইয়াত ৰিফাইন সানি লওঁ আৰু ইয়াতো এনেকৈ ৰিফাইন চাৰি চাইডে ৰিফাইন সানি ল'ম। ইয়াত মই এনেদৰে কাগজখন পাৰি ল'লোঁ, তাৰপিছত কেকৰ মিশ্ৰণখিনি ইয়াত দি দিম। কুকাৰৰ হুইচেলটো খুলি পেলাই এনেকৈ খুলি ল'ব লাগিব, এইটো খুলি দিব লাগিব। তাৰপিছত জুইত মই আধা ঘণ্টা 45 মিনিটমান একে কম জুইত দি পেলাই বহাই থৈ দিম। মই মাৰ ঘৰত আছোঁ, মানে আমাৰ ঘৰ ভাঙি পেলাই মানে নতুনকৈ বনাইছে, সেইকাৰণে চব মানে এইবোৰ উল্টা পুল্টা মানে হৈ আছে, ভালকৈ ৱাইৰিং চুৱাৰিঙো হোৱা নাই, যেন তেন আছে আৰু মানে যেন আহকচোন চাওঁ কেকটো কিমান আগবাঢ়িছে। এয়া মোৰ কেক ৰেডি হৈ গ'ল। কিমান চফ্ট হৈছে, পুৰা চফ্ট হৈছে। ময়ো খাই চাওঁ কেনেকুৱা লাগিছে। ধুনীয়া টেষ্টি হৈছে। আপোনালোকৰ ঘৰত বনাই চাবচোন, খাই চাব কেনেকুৱা লাগিছে। যদি ভাল ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ।